কমিটি দিয়ে, কমিটিয়ে দৰদাম মাৰি ধুনীয়াকৈ দিয়ে পইচাবিলাক। আৰু এইকাৰণে প্ৰফেশ্যনেল যিটো মোৰ কণ্ঠ, মই কণ্ঠজীৱী, কণ্ঠৰে জীয়াই আছোঁ, কণ্ঠৰে সেৱা কৰোঁ। তো মোৰ পুৰণা মিউজিচিয়ান যেতিয়া কলিকতাৰ পৰা আহোঁ, তেতিয়া কলিকতাৰ মিউজিচিয়ানবিলাকৰ লগত ৰাজাই মৰম কৰি কৰি বজাই, ৰাজালৈ এটা হাত চাপৰি দিয়ক। মই তেতিয়া তেওঁলোকক কৈছিলোঁ, তেতিয়াই কৈছিলোঁ যে তোমালোকে মোৰ গানত বজাব লাগিব আৰু তোমালোকে বাহিৰত যাব লাগিব। মই সৌভাগ্য যে তাৰ ভিতৰত নৱ আৰু এওঁ আৰু ধ্ৰুৱ দাস, তেওঁ বম্বেত আছে, এইকেইজন মোৰ মৰম লগা বাদ্যশিল্পীয়ে অত্যন্ত কষ্ট আৰু অনুশীলন কৰি কৰি জীৱন সজোৱাৰ কাৰণে মই বৰ সৌভাগ্যৱান। এইকাৰণে যেতিয়া কলিকতাৰ মানুহবিলাক আহে, তেওঁলোকে গৈ সুধি থাকে, দীপক দা এতিয়া কি এৰম একটা মোকো আনি দিব, তোমাৰ মনত আছে? এইবিলাক প্ৰথমবাৰ কেছ আনি দিছে দীপক চঞ্চল খানৰ জোঁৱায়েক, তেওঁলোক আহে, ভূপেন দাই কলিকতাত সেই মানুহবিলাক দিছিলে। আজি মই সৌভাগ্যৱান এইকাৰণে যে মোৰ ভাইটিয়ে বজাইছিলে, সিও মানুহ হ'ল, মোটামুটি মানুহ হৈ গ'ল। এতিয়া ভাল লাগিছে যে তুমি আকৌ সেই আগৰটোৱে হৈ আছা আৰু ময়ো আগৰটোৱে হৈ থাকিম বহুত দিনলৈ দেই। একদম গান কৰিম, ধুনীয়াকৈ ধুনীয়াকৈ গান কৰিম। গানে জীৱন, গানে মানুহক জীয়াই ৰাখে, গানৰ চেতনাই মানুহক সন্মান শিকায়, গানৰ চেতনাই মানুহক আত্মীয়তা শিকায়, গানৰ চেতনাই মানুহক দি যায়। সংস্কৃতিয়ে, সংগীতে আজি ভকতসকলে সংগীত কৰিছে, ডিভোচনেল কাৰণত তেখেতসকলে সংগীত কৰিছে। খেতিয়কে পথাৰত ঘূৰ কৰি পেলাই কিবা এটা গান গাইছে, শাওণৰ পথাৰত বুলি গাইছে, বা সকলোৱে সংগীতটো জীৱনৰ এটা অবিচ্ছেদ্য। সেইকাৰণে এতিয়া মোক এটা গান গাবলৈ ক'লে চি মেজৰ অক্টেভটো কৰি থাকিবা, মই চেঞ্চটো মোক লাগিব। মই সেইকাৰণে দিগদাৰ পাওঁ। চ' আমাৰ যিকেইটা মিউজিচিয়ানবিলাক নহ'লে দিগদাৰ হয়, তাৰ এজনে আছে, তাৰ মানে গোটেই ৱাৰ্মটো কৰিব লাগিব, একদম জ্বলি থাকিব লাগিব, উতলি থাকিব লাগিব। বিহুৰে উৰুকা মন হ'ল ৰুঙা, বিহুখন কেনেকৈ পাতো। নিপলে এটা হাত চাপৰি দিয়কচোন, মনে আছে। নিপ অকণমান এইফালে আহা না ভাই, ভাল লাগিব দেই। নিপ বৰ ৰোমান্টিক হয়, বহুত বেছি ৰোমান্টিক। আৰু এটা হাত চাপৰি দিয়ক, ৰোমান্সটো বাঢ়ি যাব। বিহুখন কেনেকৈ পাতো এইবাৰ ককাই, বিহু নহয় বৰ বিহ। নিপে মোক কিয় বেয়া পায় এইমাত্ৰ ক'ব, চাবচোন। মহেন্দ্ৰ দাই গান গাই থাকিলে আৰু ক'বলগীয়া কিবা আছে নেকি? কিবা আছেনে? দাদা আমাৰ কিমান শ্ৰদ্ধাৰ শিল্পী, আৰু দাদাক অকণ দেৰিকৈ সেইকাৰণে মাতিছোঁ, ৰাইজ নহ'লে গুচি গ'লোতে। হয়, মই বুজি পাইছোঁ। মানে মোৰ কনচেপ্টটো বেলেগ আছিল, কনচেপ্টটো এনেকুৱা ধৰণৰ আছিল। মোক কওঁতে ক'লে নতুন প্ৰজন্মৰ কাৰণে আপুনি অলপ আশাবাদ লৈ যাব লাগে। বৰ্তমান গানৰ জগতখনত গীত চৰ্চা বা লেখা মেলাবিলাকৰ ওপৰত অলপ আমাৰ আলোচনা হ'ব, আৰু আমাৰ সন্ধিয়া আমি লগ হৈ আমি কৰিম। মই ভবাই নাই নখোৱা, মই আগতে কৈছোঁ নখোৱা বুলি জনা হ'লে ক'ৰবাৰ বিলৰ পৰা মাছ এটা মাৰি লৈ আহিলোঁ মই কিবা কৰি। ন খাই মই ভাল পাওঁ দেই, ভাল পাওঁ। এইবাৰ ককাই বিহু নহয় বৰ বিহ, নাচনি কেনেকৈ মাতো। 1 2 3 4 ককা
একদম ঢালি দিব নহয় এটা ৰাজাৰ কাৰণে হাত চাপৰি দিয়ক মনিটৰটো ভইচ বঢ়াই দিব সদেশত জ্বলিছে জুই সন্ত্ৰা আৰু প্ৰতিবাদৰ হাজাৰ জনৰ হাজাৰ মনত জুই ক্ৰোধ আৰু আক্ষেপৰ সদেশত জ্বলিছে জুই সন্ত্ৰা আৰু প্ৰতিবাদৰ হাজাৰ জনৰ হাজাৰ মনত জুই ক্ৰোধ আৰু আক্ষেপৰ হিংসাৰ ধোঁৱাই আৱৰিল আকাশ হিংসাৰ ধোঁৱাই আৱৰিল আকাশ শান্তিৰ বাট তোৱেই নাই বৰদৈ চিলাজনী আহি গুচি গ'ল তই চাগে গমেই নেপালি তই চাগে গমেই নেপালি এইবাৰ ককাই বহাগতে ঢোল বাই আকাশ কপাই দি আনচোন শান্তিৰ ধুমুহাই নহ'লে আকৌ চাবি অহা বহাগতে বিহু নহয় হ'ব বৰ বিহ নহ'লে আকৌ চাবি অহা বহাগতে বিহু নহয় হ'ব বৰ বিহ ককাই আজি ঢোলো সকিয়াই বঙালী পঠিয়ালো দুখে দুখে ভোগালী হেৰালে ভোগালীক হেৰালে ৰঙালীও কঙাল কৰিছে কণে জুই জ্বলিছে চকুত কঙালী পঠিয়ালো কঙালী 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 পঠিয়ালো দুখে দুখে ভোগালীত হেৰালে ভোগ এই হেনে ৰঙালীও কঙাল কৰিছে কোনে এই হেনে ৰঙালীও কঙাল কৰিছে কোনে জুই জ্বলিছে দুচকু দুটা পাতৰ ৰং নাই দুহাতত জোৰ নপৰে হিয়া ঢোলৰ মাতত কেৰুমে জাং কৰি মণি গামে খাৰু লুকুৱাই 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 থৈছো বাৰীৰে ধাপত কেৰুমে জাং কৰি মণি গামে খাৰু লুকুৱাই থৈছো বাৰীৰে ধাপত উলিয়াও কেনেকৈ কচোন ককাই যেন লাগে কোনোৱে থপিয়াই এইবাৰ ককাই বহাগতে ঢোল বাই আকাশ কপাই দি আনচোন শান্তিৰ ধুমুহাই নহ'লে আকৌ চাবি অহা বহাগতে বিহু নহয় বৰ বিহ ককাই আজি ঢোলো সকিয়াই 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 ও ককাই ও ককাই আজি ঢোলো আজি ঢোলো আজি ঢোলো সকিয়াই